नमस्ते आसाम की खबर আপোনালোকৰ মুটো বিন্দাস আৰু আপোনালোকৰ বিন্দাস হওক বুলি আশা কৰিছো সদা হাঁহি থাকক ভালে থাকক আৰু বিন্দাস থাকক আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই এইটো লুকত ফাৰ্স্ট টাইমৰ কাৰণে ভিডিঅ' বনাইছো আপোনালোকৰ ওচৰত কিয় বনাইছো আপোনালোকে চাগে থাম্বনেইল চাই ধৰিব পাৰিব পুৰা ৰেডি হৈ ওলাইছো আৰু ক'তনো যাম কি কৰিম কি কৰি আছো সকলোবোৰ দেখুৱাম তো আপোনালোকে সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ তো চাই থাকিব ভিডিঅ'টো তো এইফালে আমাৰ চলি আছে মেকআপ পুৰা একদম কৰি আছে বাপৰে বা বক্স উঠাই লৈ আহিছে আৰু এইফালে চাওকচোন এইফালেও মেকআপ চলি আছে মানে দুইফালে দুটাই মেকআপ কৰি আছে পুৰা আৰু মোৰটো হৈছে ৰেডি হৈ গৈছো মই তো আমি এতিয়া আহিছো আমাৰ কাষৰে হয় আমাৰ কাষতে ডিম্পুদা আহিছে ইয়াতে নিহাৰিকা সিল্ক ফেক্টৰীত তো তাতো যাম তো আমাৰ ইয়াতে কাষতে ফটোশ্বুট কৰি আছো আৰু এইফালে আমাৰ ফটোশ্বুট হৈ আছে এয়া আমাৰ হৈছে বা কিবা কৈ দিয়া আজি আশা কৰিছো ফটোশ্বুট ভালে ভালে যায় তোমাৰ ধুনীয়া ফটোকেইখন উঠক মই ধুনীয়াকৈ উঠিব পাৰিম একদম পুৰা ভালো ভালি অল দ্য বেষ্ট থেংক ইউ আৰু চেম টু তাৰপিছত আমাৰ এইফালে আছে তিলক দা हेलो কোৱা কিবা মোৰ ভিউৱাৰ্ছক प्लीज এই চ্যানেলটো ফলো কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব কৈ দিয়া এইফালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কৈছে যাতে কৰি দিব পুৰা শুনিব দেই কথা শুনিব আৰু এইফালে আছে আমাৰ নীৰজ দা হাই কোৱা এই চেনেলটো প্লিজ ফলো কৰিব আৰু সাবস্ক্ৰাইব কৰিব দেই প্লিজ আৰু সদায় সাপোৰ্ট কৰি যাব পুৰা Support কৰি যাব। আৰু এইফালে আমাৰ আছে বিদ্যুৎ দা হাই আৰু কিবা চেনেলটো ভালকৈ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে মাঘ বিহু আপোনালোক সকলোকে মোৰ ফালৰ পৰা আৰু আমাৰ গোটেই ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালো তো এতিয়া আমি ফটো উঠিম মইতো নাজানো এনেই কৰিছো আৰু তথাপিতো আৰু এইফালে কৰি আছে এইফালে তো সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাব একদম টুইষ্ট আছে তো চাই থাকিব ভিডিঅ'টো তো ফটোশ্বুট কৰিম বুলি ভাবিছিলোঁ কৰি আছে সিহঁতে তাত এতিয়া মানে আমাৰ ইয়াতে ডিম্পুদা আহিছে তাকে ভাবিছোঁ ডিম্পুদাক লগ কৰি আহোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো ডিম্পুদাক লগ কৰিম আজি ফাইনেলি বহুত ভাল লাগি আছে ৰ'ব যাই লওঁ তো ফাইনেলি আমাৰ ডিম্পুদা লগ পালোঁ নমস্কাৰ বহুত ভাল লাগিল আপোনাক লগ পাই আমাৰ ঘৰত যাব নিদিব লগ না এতিয়া নহয় কেতিয়াবা পিছত যাম তো আহিব ভাল লাগিব আৰু ডিম্পুদাক আজি লগ পালোঁ ফটোশ্বুটৰ মাজত মানে কিবাকে ফাইনেলি লগ পাই গ'লোঁ বহুত ভাল লাগিছে আজি ডিম্পুদা কম ন মোৰ কিবা চেনেলটোৰ বিষয়ে মানে আহিলো শুৱালকুছি সকলোৱে জানে পাট মুগাৰ কাৰণে বিখ্যাত তো ইয়াত নিহাৰিকা সিল্ক ফেক্টৰী আছে ইয়াত আহিলো আৰু এটা সৰুকে ভিডিঅ' বনালো আৰু কি আৰু দলি কি আছিল কলিতা দলি কলিতা বুলি এটা চেনেল আছে মানে যিটো চেনেলত এই ভিডিঅ'টো আপোনালোকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভাল ভিডিঅ' পাই থাকিব আৰু আপোনালোকে জানে ডিম্পুদাৰ ফেক এটা একাউণ্টে মোক মানে কমেণ্ট মাৰিছিল তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ তো ভাল লাগিল লগ পাই ডিম্পুদা থেংক ইউ ভাল লাগিল দিয়ক তো এতিয়া ডিম্পুদা যাবলৈ ওলাইছে মই লাষ্টতহে লগ পালোঁ কিবা কৈ পুৰা আমাৰ ঘৰৰ ওচৰতে আহিছে নিহাৰিকা সিল্ক ফেক্টৰী যদিও অলপ টাইমৰ বাবে লগ পাইছোঁ বিৰাটেই ভাল লাগিল ডিম্পুদাক লগ পাই কি ক'ম আৰু লগত আছে ভণ্ডু পাৰ্টি এতিয়া ডিম্পুদা যাবলৈ ওলাইছে আৰু ময়ো যাওঁ ফটোশ্বুটলৈ তো চাই থাকক ভিডিঅ'টো তো এয়া বাহঁতে কৰি আছে আৰু কেইজনীমান বা আছে মই আপোনালোকক চিনাকি কৰাই দিম আৰু ময়ো কৰিম তো চাবচোন কেনেকুৱা আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিছে তো চাই থাকিব সম্পূৰ্ণ ভালাই ভিডিঅ'টো এয়া বিদ্যুৎ দাই পুৰা একদম ছাতিৰ ভিতৰত সোমাই লৈছে লৈ এতিয়া পুৰা ফটোগ্ৰাফী কৰাত বিজি আমি ঝাড়ু মাৰি আছো ঝাড়ু মাৰি এতিয়া
তো এতিয়া আমাৰ আহি পাইছে আফৰিন হাই কৰি দিয়া মোৰ চেনেল আৰু কৈ দিয়া কিবা প্লিজ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব দেই। একদম শ্বেয়াৰ কৰিব দলি কলিতা বুলি চাৰ্চ কৰিব আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আন্তৰিক শুভেচ্ছা ভোগালী বিহুৰ আগতীয়াকৈ তো এতিয়া আমি নেক্সট যাম বেলেগত তো ইয়াতে হ'ল আমাৰ শ্বুট কৰা চাই থাকক সম্পূৰ্ণ এইফালে ভিডিঅ'টো বহুত ভাল লাগিব আমি এতিয়া আহি পালোঁ ফটোশ্বুট কৰি ঘৰত তো ইয়াতে মেকআপ চেকআপ চলি আছে আৰু ফাইনেলি মেকআপ আৰু আছে যাব লাগিব কিজানি আৰু আমাৰ হৈছে মেকআপ আৰ্টিষ্ট তো আপোনালোকক যদি লাগে মেকআপ কৰিব তো আহিব ইয়াতে কণ্টেক্ট নাম্বাৰ দিম নামটো কোৱা কণ্টেক্ট নাম্বাৰ দি দিম তো আপোনালোকে ফোন কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে আৰু 12টা চেনেলো আছে মই ডেছক্ৰিপশ্যনত লিংকটো দিম তো যাই চাব আপোনালোকে আৰু মোৰ ফটোবিলাকো চাব FB ইনষ্টাত দি দিম তো চাব ছাবস্ক্ৰাইব কোৱা তোমাৰ নামটো কি মই পাহৰি যাওঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নেক্সট শ্বুটৰ কাৰণে ৰেডি ৰাতি হৈ গ'ল এইফালে ৰেডি চব ৰেডি কৰি থাকা আৰু এইফালে আমাৰ ইন্দ্ৰাণী বায়ে মেকআপ কৰি দি আছে বহুত লেট ফটোশ্বুট কৰি আহি এতিয়াহে ভাত খাব টাইম পাইছে বাপৰে এতিয়া ৰাতিৰ শ্বুটৰ ছেটআপ ৰেডি কৰি থৈছে তাৰপিছত ইয়াতে আহিব এজনী আৰু পুৰা পোজ দি শ্বুট কৰিব তো দিনৰ শ্বুট হ'ল ৰাতিৰ শ্বুট হ'ল দিনত আহি ভাত পানী খাই আৰু সকলোৱে শ্বুট কৰিলে আৰু এয়া গোটেই টিম আৰু বহুত কষ্ট কৰিছে গোটেইবিলাকে বিৰাট ভাল লাগিছে তোমালোকক লগ পাই তোমাৰ ঘৰত আহি বিশেষকৈ ভাল লাগিছে হয় নেকি বহুত মানে খুৱাইছে খানা চানা খুৱাইছে ইমান কষ্টকে যে সেইটোৱে বহুত ভাল তো এতিয়া যাবলৈ ওলাইছে মই ভাবিছোঁ এতিয়া ইহঁতকো বিদায় দিওঁ আপোনালোককো বিদায় দিওঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তাৰপিছত যোন নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিলে এতিয়ালৈ বাই বাই আৰু লাষ্টত মই সদায় কোৱাৰ দৰে হাঁহিৰে জীৱন জীয়াই যাম তো বাই বাই পেক আপ